Kadang kami long live kelang rap tundon pinin nom kami long live tin non ma dili tu gedo bangke den arong hithi long sidolo dak den arong hithi mate highway long masi pini bangke 1 hour sitting demonstrations alang litum la Jasmet USUKA Dengaon Regional Committee hi pensipati pi ponsi pini bangke tarik sir keblo April 2025 venue bangke Dengaon market along alang lituma kemangala dak tok dola arguing immediate filling up of vacancy of teaching post from primary to higher secondary school level law like arguing permanent solutions to the interstate and inter-district border problems of Karbi along as far as 1951 boundary demarcation law lapen arguing permanent solutions to the problem of Diffu Medical College and Hospital lapen arguing immediate revival of Diffu Civil Hospital law arguing immediate appointments of teachers to TET qualified candidates arguing immediate upgradations of Dengaon many primary health center penchenglok penangan alang tumake mang dosi pini labang so ni ghonta isi aphan alang litum ladak USUKA Dengaon Regional Committee hin mesi chipati pi pon tangte alang litum kemang aputhak elitum alang tum Central Committee ben anang chetong dun alang litum pele lam thesi ajuponang Puni nalitum Jasmet Dengaon Regional Committee hin pensipati pi nang tum Central Committee sanang chetong dun apunalokor ei gotei khini soita jitu demand ইয়াৰ বিষয়ে অকমান কব পুন প্ৰথমে কাৰ্বি আংলং লাইভক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে হদুৰ ডিফুৰ পৰা আহি এই যিটো আমাৰ যিটো প্ৰতিবাদী যিটো কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ কাৰণে আৰু আমি আশা ৰাখিছো অনাগত দিনবোৰতো আপোনালোকে এই যিটো আপোনালোকৰ যিটো নিউজ চেনেলে কাৰ্বি আংলং ৰাইজৰ আকাংক্ষা সমূহ যিটো যেতিয়া বিভিন্ন ৰাইজে প্ৰতিবাদ কৰা হয় আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আমি বাট চাই আছো আজি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ USUKA Dengaon আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি দেনগাঁও বজাৰৰ মাছ মন্দিৰত 6টা মূল দাবী লৈ পেলাই কাৰ্বি আংলঙৰ জড়িত সমস্যা 6টা মূল দাবী লৈ পেলাই আমি 1 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো প্ৰথম দাবীটো আছিল যে প্ৰাথমিক পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেটো শিক্ষকৰ নাটনি হৈছে অতি শীঘ্ৰে পূৰণ কৰিব লাগিব আৰু দ্বিতীয়টো আছে যে 1951 যেটো বন্দ্ৰী ডিমাৰ্কেশন হৈছে বা যেটো সীমা নিৰ্ধাৰণ কৰা হৈছে হেমতেহে আন্তঃৰাজ্যিক হওক আন্তঃজিলা যেটো সীমা সমস্যা হওক এটো স্থায়ী সমাধান হ'ব লাগিব আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন সমস্যাৰে জড়িত হৈছে এই সমস্যাসমূহ অতি শীঘ্ৰে স্থায়ী সমাধান হ'ব লাগিব আৰু ডিফু যেটো অসামৰিক চিকিৎসালয় অতি শীঘ্ৰে পুনৰুজ্জীৱিত কৰিব লাগিব আৰু যেটো আৰু 5 নম্বৰটো আছিল যে আপোনাৰ যেটো টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী হক যেটো 6 শিডিউল টেট যেটো পাতা হৈছে অসম চৰকাৰৰ ফালৰ পৰা অতিগ্ৰে তাৰ যেটো উত্তীৰ্ণ যেটা পৰীক্ষাৰ্থী তেখেতসকলক অতিগ্ৰে শিক্ষক নিযুক্তি দিব লাগিব আৰু 6 নম্বৰটো আছে আপোনাৰ যেটো দেনগাঁও যেটো স্বাস্থ্য কেন্দ্ৰ যেটো আছে এটো উপযুক্ত নহয় স্বাস্থ্য সেৱা ৰাইজক সেৱা দিবৰ কাৰণে এটো মিনি বৰ্তমান মিনি প্ৰাইমাৰী হেলথ চেণ্টাৰ আছে এটো অতিগ্ৰে আদৰ্শ যেটো মানে চিকিৎসালয় বা মডেল হস্পিটাল এটো মানে ৰূপান্তৰ কৰিব লাগিব আপগ্ৰেড কৰিব লাগিব উন্নীত কৰিব লাগিব হে 6টা মূল দাবী লৈ পেলাই আজি আমি 1 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো আৰু আমি ক'ব বিচাৰিছো এই প্ৰতিবাদী যেটো কাৰ্যসূচী বা প্ৰতিবাদী ঠাইৰ পৰা আমি ক'ব বিচাৰিছো যে এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলে সদায় কৈ থাকে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু তেখেতসকলে কৈ আছে জাতি মাটি ভেটি কিন্তু বাস্তৱত আমি দেখিবলৈ পোৱা নাই আৰু তেখেতসকলে কৈছে যে গুণগত শিক্ষাৰ কথা তেখেতসকলে কৈছে কিন্তু কোৱালিটি এডুকেশ্যনৰ কথা কৈছে আৰু বৰ্তমান যেটো কাৰ্বি আংলং সাহিত্য পৰিষদৰ যেটো এই সাহসীয় বিজেপি চৰকাৰ ডক্টৰ তুলিৰাম ৰহাৰ নেতৃত্ব যেটো এই বিজেপি চৰকাৰ তেখেতসকলে কৈ আছে যে 2025 তেখেতসকলে যে মিছন কোৱালিটি এডুকেশ্যন 2025 কিন্তু আমি লক্ষ্য কৰিব পাইছো যে শিক্ষকৰ নাটনি হৈ আছে যেটো মানৱ সম্পদ গঢ় দিবৰ কাৰণে যেটো মানে উপযুক্ত মানে যেটো শিক্ষক লাগে এই শিক্ষকসমূহ নাটনি হৈ আছে আৰু কাৰ্বি আংলঙৰ যেটো প্ৰেক্ষাপট যদি আমি চাওঁ 208টা প্ৰাথমিক বিদ্যালয়ত 208টা প্ৰাথমিক বিদ্যালয়ৰ মানে এজন শিক্ষকে পাঠদান কৰিছে তাৰ বিপৰীতে 700ৰে অধিক যেটো 700ৰে অধিক হাই স্কুল উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যেটো 700ৰে অধিক শিক্ষকৰ নাটনি হৈছে যদি তেনেকুৱা যদি শিক্ষকৰ যদি নাটনি হৈছে কেনেকুৱা আমি গুণগত শিক্ষা পাম কেনেকুৱা যদি আমি এই যেটো গুলিকীকৰণ যুগত যদি আমি কেনেকুৱা আমি অগ্ৰসৰ কেনেকুৱা যদি আমি প্ৰতিযোগিতামূলক যুগত আমি কেনেকুৱা আনৰ ঠাইৰ লগত আমি কেনেকুৱা আমি অংশগ্ৰহণ কৰিব পাৰো এনেকুৱা কেনেকুৱা আমি প্ৰতিযোগিতামূলক আমি আগবাঢ়িব পাৰো হেতু অতি চিন্তনীয় বিষয় হৈছে গতিকে ক'ব বিচাৰো যে কাৰ্বি আংলং
সাহিত্যহিত পৰীক্ষাৰ যদি আমি বুৰঞ্জী চাওঁ আটাইতকৈ যদি অপদাৰ্থ আটাইতকৈ যদি ব্যৰ্থ শিক্ষা বিভাগৰ কাৰ্যবিৰত আছে বুলি ক'লেতো ৰিচাৰ্ড টবি ডাঙৰীয়া গতিকে আমি দাবী উত্থাপন কৰিছোঁ এই প্ৰতিবাদী ঠাইৰ পৰা যে তেখেতে অতি শীঘ্ৰে এই শিক্ষা বিভাগৰ কাৰ্যবিৰত আছে পদত্যাগ কৰক কাৰণ তেখেতে সম্পূৰ্ণ ব্যৰ্থ হৈছে বিভাগটো চলাই নিবৰ কাৰণে যিটো তেখেতে কোৱালিটি এডুকেশ্যনৰ কথা কৈ আছে তেখেতে গুণগত শিক্ষাৰ কথা কৈ আছে কিন্তু বাস্তৱত আমি দেখিবলৈ পাৰোঁ যিটো শিক্ষকৰ দাঁতুৰি এই শিক্ষকৰ দাঁতুৰি পূৰণ কৰিবৰ কাৰণে তেখেতে ব্যৰ্থ হোৱাৰ কাৰণে আৰু লগতে ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং জিলা 1951 যিটো মানে গঠন কৰা হৈছে এই তেতিয়াহে মানে সীমাখিনি নিৰ্ধাৰণ কৰা হৈছে সীমাখিনি 10,434 স্কোৱাৰ কিলোমিটাৰ যিটো মাটিখালীয়ে মানে যিটো জিলাখন গঠন কৰিব পাইছোঁ জিলাখনক গঠন কৰা হৈছে কিন্তু আমি লক্ষ্য কৰিব পাইছোঁ যে আমাৰ চুবুৰীয়া ৰাজ্য বিশেষকৈ নাগালেণ্ডে হওক মেঘালয়ে হওক দৈনন্দিনৰ যিটো আগ্ৰাসন চলি থকা লক্ষ্য কৰিব পাইছোঁ কি যিহেতু নেকি আন্তঃৰাজ্যিক যিটো সীমা সমস্যা ইয়াত যিটো মানে অকল কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ কৰ্তৃপক্ষৰ অকল দায়িত্ব নহয় এইটো অসম চৰকাৰৰ দায়িত্ব কিন্তু আমি লক্ষ্য কৰিছোঁ এই জাতি মাটি ভেটি কথা কোৱা এই সাহসীয় বিজেপি চৰকাৰ যিটো মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্ব দি এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলে এইটো আন্তঃৰাজ্যিক যিটো সীমা সমস্যাই হওক আন্তঃজিলা যিটো সীমা সমস্যা তেখেতসকলে সমস্যা সমাধান কৰিবৰ কাৰণে তেখেতসকলে খুব ব্যৱস্থা লয় আৰু ইয়াত আমি লক্ষ্য কৰিছোঁ কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ যিটো বৰ্ডাৰ ডেভেলপমেণ্ট বৰ্ড যিটো আছে এই বৰ্ডাৰ ডেভেলপমেণ্ট বৰ্ডৰ যিটো কোনো কামেই নাই কাম কৰা আমি লক্ষ্য কৰিব পৰা নাই আৰু অসম চৰকাৰৰ ফালৰ পৰা যিটো বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট যিটো কাম এইটো মানে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট যিটো বিভাগ আছে যিটো মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেখেতৰ যিটো নেতৃত্বত এই বিভাগটো চলাইছে এই বিভাগটো চলাই নিয়াত তেখেতলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে গতিকে আমি ক'ব বিচাৰিছোঁ এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলে মিছলীয়া তেখেতে যিটো মানে জাতি মাটি বেটি কথা কোৱা তেখেতসকলে যে অসমৰ যিটো খিলঞ্জীয়া জনগণৰ যিটো ভূমিপুত্ৰ তেখেতসকলে ৰাম ঠগন দিছে আৰু ক'ব বিচাৰিছোঁ তেখেতসকলে যিটো মানে ৰাইজে যিটো অনাগত দিনৰ যিটো 2026 যিটো বিধানসভা নিৰ্বাচন তেখেতসকলক ৰাইজে মানে পুলিয়ে পোখাৰে তেখেতলোকক উৎখাত কৰিব বুলি আমি আশা ৰাখিছোঁ বা আমি আহ্বান জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে 2019 যিটো ডিফু চিকিৎসা মহাবিদ্যালয় যিটো মানে যিটো উদ্বোধন কৰা হৈছে মানে যিটো মানে তেতিয়া তদন্তনীতন অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে উদ্বোধন কৰা হৈছে কিন্তু আমি লক্ষ্য কৰি পাইছোঁ যে এই যিটো ডিফু চিকিৎসা মহাবিদ্যালয় তাৰ বিভিন্ন সমস্যাৰে জড়িত হৈছে বিশেষকৈ তাত খোৱা পানীৰ অভাৱ যিটো মানে চিকিৎসকৰ অভাৱ বা আন যিবিলাক যে লাগতিয়াল বস্তু যিটো মানে প্ৰয়োজনীয় বস্তু এই প্ৰয়োজনীয় সমূহ যিটো সামগ্ৰীসমূহ তাত অভাৱ অভিযোগ আমি লক্ষ্য কৰিছোঁ এই সম্পৰ্কে আমি মানে বিগত সমস্যাটো আমি সচলতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তাতো অসম চৰকাৰ যিটো অসম চৰকাৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিভাগৰ যিটো সংশ্লিষ্ট কৰ্তৃপক্ষক আমি স্মাৰকপত্ৰৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ যে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন সমস্যা যি জড়িত হৈছে তাত স্থায়ী সমাধান হ'ব লাগে কিন্তু তথাপি তেখেতসকলে যিটো বিভাগৰ যদি চলাই নিয়া বিভাগীয় মন্ত্ৰীয়ে হওক অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক তেখেতসকলে কোনোবা এই সম্পৰ্কে যিটো সমস্যা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ যিটো সমস্যাসমূহ স্থায়ী সমাধান কৰিবৰ কাৰণে তেখেতসকলে কোনো ব্যৱস্থা লোৱা দেখা নগ'ল আৰু সাম্প্ৰতিক সময়ত অসম চৰকাৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়া তেখেতে দামভালি মাৰি কথা কয় যে চিকিৎসালয় বিভিন্ন অসমত সকলো চিকিৎসালয় বা কাৰ্বি আংলঙত অসমত বিভিন্ন চিকিৎসালয় তাৰমানে যিটো পৰ্যাপ্ত ঔষধে হওক বা আন যিটো সামগ্ৰী উপলব্ধ হৈ আছে এভেইলেবল হৈ আছে বুলি তেখেতে কৈছে কিন্তু আমি কাৰ্বি আংলঙত লক্ষ্য কৰিছোঁ যে আজি ডিফু চিকিৎসা মহাবিদ্যালয় যিটো দুৰৱস্থা তাত যিটো সাধাৰণ ৰোগী যদি তাত চিকিৎসা কৰিবলৈ যায় তেখেতসকলে বিভিন্ন সময়ত তেখেতলোকে অসুবিধাৰ সন্মুখীন হৈছে এইখিনি হৈছে যিটো তেখেতসকলে যিটো অসম চৰকাৰে হওক কাৰ্বি আংলং সাহিত্য পৰিষদে হওক বৰ্তমান যিটো এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলৰ ব্যৰ্থতা এইটো উদঙাইছে তেখেতৰ যিটো ৰাইজৰ যিটো সমস্যা সমাধান কৰিবৰ কাৰণে তেখেতৰ ব্যৰ্থ হোৱাৰ কাৰণে আৰু 4 নম্বৰ যিটো আমাৰ দাবীসমূহ আছে যে যিটো ডিফুৰ যি অসমৰ যি চিকিৎসালয় কাৰ্বি আংলং জিলা গঠন হোৱাৰ পিছতে প্ৰথম যিটো স্বাস্থ্য কেন্দ্ৰত যিটো চিকিৎসালয় বুলি ক'লে এইটো ডিফু অসমৰ চিকিৎসালয় আছে কিন্তু 2019 যিটো আপোনাৰ ডিফু চিকিৎসা মহাবিদ্যালয় যিটো উদ্বোধন হোৱাৰ পিছতে এই যিটো ডিফু অসমৰ চিকিৎসালয়টো তেখেতসকলে বন্ধ কৰি ৰাখিছে কিন্তু আমি লক্ষ্য কৰিছোঁ যে যদি আমি তুলনামূলক যদি আমি চাওঁ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু ডিফু অসমৰ চিকিৎসালয় যিটো তেখেতৰ যিটো সেৱা ৰাইজক দি আছে কিন্তু তদনীন্তন যিটো ডিফু অসমৰ চিকিৎসালয় তাত বিভিন্ন সা সুবিধা ৰাইজে পাইছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ আজি এই প্ৰতিবাদী থালিৰ পৰা যে অতি শীঘ্ৰে ডিফু অসমৰ চিকিৎসালয় অতি শীঘ্ৰে পুনৰ্জীৱিত কৰিব লাগিব আৰু 5 নম্বৰ দাবীটো আছিল যে 2023 চনত
টেট এম্পাৱাৰমেণ্ট কমিটি গভৰ্ণমেণ্ট অফ আছামে 6 শিডিউল টেট পঠাইছে কাৰ্বি আংলং BTC আৰু ডিমা হাছাও জিলাত আৰু কাৰ্বি আংলঙৰ কথা বিশেষকৈ কৈছোঁ যে 1500ৰে অধিক শিক্ষিত নিবনুৱা যুৱক যুৱতী তেখেতসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈ তেখেতসকলে সফলতা অৰ্জন কৰিব সক্ষম হৈছে বা তেখেতসকলে পৰীক্ষা উত্তীৰ্ণ হৈছে কিন্তু আমি লক্ষ্য কৰি পাইছোঁ যে কাৰ্বি আংলং ছাত্ৰ সহায়ক পৰিষদে আজি তাৰিখলৈকে এই যিটো টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকলক আজিলৈকে শিক্ষক নিযুক্তি দিয়াৰ পৰা তেখেতসকলে বঞ্চিত হোৱা আমি লক্ষ্য কৰিছে আৰু 6 নম্বৰ দাবীটো আছে যে আপোনাৰ দেনগাঁৱত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই দেনগাঁও উপ স্বাস্থ্য কেন্দ্ৰ বা দেনগাঁও মিনি প্ৰাইমেৰী হেল্থ চেণ্টাৰ স্থাপন কৰাইছে কিন্তু আমি লক্ষ্য কৰি পাইছোঁ যে ইমান ডাঙৰ এলেকা দেনগাঁৱৰ পৰা আৰম্ভ কৰি বা ইয়াত যিটো ওচৰ চুবুৰীয়া এলেকাত তেখেতসকলে বিভিন্ন সময়ত যিটো মানে চিকিৎসা যিটো উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা আমি লক্ষ্য কৰিছোঁ সেয়ে আজি এই প্ৰতিবাদ থালিৰ পৰা আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং ছাত্ৰ সহায়ক পৰিষদ আৰু অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অতিশীঘ্ৰে দেনগাঁও উপ স্বাস্থ্য কেন্দ্ৰ বা দেনগাঁও মিনি প্ৰাইমেৰী হেল্থ চেণ্টাৰ অতিশীঘ্ৰে তেখেতসকলে আদৰ্শ যিটো চিকিৎসালয় বা মডেল হস্পিটেলত ৰূপান্তৰ কৰিবৰ কাৰণে বা উন্নতিকৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু ক'ব বিচাৰিছোঁ এই সাহসী বিজেপি চৰকাৰ বৰ্তমান যিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো নেতৃত্বাধীন বিজেপি চৰকাৰ তেখেতসকলে অসমটোৰ মানে তেখেতসকলে ভাৰতবৰ্ষ শ্ৰেষ্ঠ ৰাজ্য গঢ়ি তুলিম বুলি তেখেতসকলে ডাংকু মাৰি দাম্ভালি মাৰি কথা কৈছে আৰু আমি ক'ব বিচাৰোঁ তেখেতক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ যে আপুনি ইমান দাম্ভালি মাৰি কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াহ'লে কাৰ্বি আংলঙত আহি আপুনি চালি জাৰি চাওক ইয়াত স্বাস্থ্য ক্ষেত্ৰই হওক সখী ক্ষেত্ৰই হওক বা আন সমস্যাই হওক ইয়াত যিটো জনসাধাৰণসকলে যিহেতু ভুগি আছে কিন্তু আপুনি কেনেকুৱা কি যুক্তিৰে কি ভিত্তিৰে আপুনি ক'লে যে কাৰ্বি মানে যিটো মানে ভাৰতবৰ্ষ মানে ভাৰতবৰ্ষ অসম ৰাজ্য শ্ৰেষ্ঠ ৰাজ্য গঢ়ি তুলিবলৈ যদি আপোনালোকে যদি কাৰ্বি আংলং জিলা বাদ দি আপোনালোকে অসমক মানে ভাৰতবৰ্ষ শ্ৰেষ্ঠ ৰাজ্য কেতিয়া গঢ়ি তুলিবৰ কাৰণে আপোনালোকে সম্ভৱ নহয় সেয়ে আমি ক'ব বিচাৰিছোঁ অতিশীঘ্ৰে কাৰ্বি আংলঙৰ যিটো বিভিন্ন সমস্যা যিটো জড়িত হৈ আছে শিক্ষা শৈক্ষিক সমস্যাই হওক স্বাস্থ্য সমস্যাই হওক সীমা সমস্যাই হওক বা আন সমস্যাই হওক এই সমস্যাসমূহ আপোনালোকে যিটো স্থায়ী সমাধান কৰিবৰ কাৰণে আপোনালোকে অতিশীঘ্ৰে ব্যৱস্থা লওক আৰু আমি ক'ব বিচাৰিছোঁ দিছপুৰ আৰু দিল্লীক আমি সুকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে কাৰ্বি আংলং জিলাৰ কাৰ্বি আংলঙৰ ৰাইজক কাৰ্বি আংলঙৰ জনসাধাৰণক কাৰ্বি আংলঙক ভবা কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠী আপোনালোকে মাহিয়াই দৃষ্টিৰে চোৱা বন্ধ কৰক নহ'লে অনাগত দিনবোৰত আমি বাধ্য হ'ম যিটো আমি গণতন্ত্ৰৰ দেশত আমি জীয়াই আছোঁ গণতন্ত্ৰ আমি বিশ্বাস কৰোঁ গণতন্ত্ৰৰ পদ্ধতিৰে আমি কাৰ্বি আংলং ৰাইজৰ সহযোগ আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু লগতে ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সদায় চাহ দৰে থকা কাৰ্বি আংলং ছাত্ৰ সহায়ক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম প্ৰধানক আমি ক'ব বিচাৰিছোঁ আপুনি ক'লে যে কাৰ্বি আংলং জিলা বহুত উন্নতি হৈছে বুলি আপুনি বিভিন্ন সভা সমিতি আপোনালোকে ডাংকু মাৰি কথা কৈ থাকে কিন্তু আমি বাস্তৱত আমি দেখিবলৈ পোৱা নাই আজি কাৰ্বি আংলঙত শিক্ষকৰ নাটনি হৈ আছে প্ৰাইমেৰীৰ পৰা প্ৰথমৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে যিটো শিক্ষকৰ নাটনি হৈছে আপুনি মুখ্যমন্ত্ৰীৰ লগত সদায় অনাবৰতে আপুনি চাহ দৰে থকা ব্যক্তিজন মুখ্যমন্ত্ৰীৰ মতে আপুনি উঠা বহা কৰা ব্যক্তি মুখ্যমন্ত্ৰীৰ মতে উঠা বহা কৰা ব্যক্তি স্বত্তেও আপুনি কাৰ্বি আংলং জিলা কিন্তু সখী সমস্যাই হওক আপুনি স্থায়ী সমাধান কৰিবৰ কাৰণে আপুনি কিয় ব্যৰ্থ হৈছে ইয়াৰ পৰা প্ৰমাণ কৰিছে আপুনিও মানে কাৰ্বি আংলঙত মানে যিটো মানে আপুনি মুৰব্বী হৈ পেলাই আপুনি মুৰব্বী হওক কাৰ্বি আংলং ছাত্ৰ সহায়ক পৰিষদৰ যিটো মুখ্য কাৰ্যবাহী সদস্য যিটো অতি গুৰুত্বৰ দায়িত্ব লৈ পেলাই আপুনি কাৰ্বি আংলঙৰ সখী সমস্যা সমাধান কৰিবৰ কাৰণে আপুনি ব্যৰ্থ হৈছে কাৰণ যদি আজিৰ যুগত যদি আমি উন্নত সমাজ গঠন কৰিবৰ কাৰণে মানৱ সম্পদ উন্নয়ন কৰিবৰ কাৰণে যিটো মানে অতি প্ৰয়োজন শিক্ষকটো আপুনি শিক্ষকৰ নাটনিটা পূৰণ কৰিবৰ কাৰণে এই যিটো শিক্ষকৰ নাটনি পূৰণ কৰিবৰ কাৰণে আপুনি সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু ক'ব বিচাৰিছোঁ যে এই সমস্যাসমূহ যদি আপোনালোকে যদি অনাগত দিনবোৰ পুনৰ কৈছোঁ আপোনালোকে এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আপোনালোকে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি বাধ্যতা পুনৰ আকৌ সমগ্ৰ কাৰ্বি আংলং জিলাত আমি পুনৰ জংগী আন্দোলন আমি গঢ়িবলৈ বাধ্য হ'ম আৰু প্ৰয়োজনৰ যদি সাপেক্ষে আমি দিছপুৰে হওক দিল্লীৰে আমি গৈ পেলাই এই যিটো আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি যিটো গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম
এইখিনি কথা আজি সংবাদ মাধ্যম যোগেদি কাৰ্বি আংলং ছাত্ৰ হিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু অসম চৰকাৰৰ যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি প্ৰতিবাদী থালিৰ পৰা আমি সকীয়াই দি ক'ব বিচাৰিছোঁ যে আপোনালোকে মাহিয়াই দৃষ্টিৰে চোৱা বন্ধ কৰক মাহিয়াই দৃষ্টিৰে চোৱা বন্ধ কৰক কাৰণ আমি অসমৰ অভিন্ন অংগ কাৰ্বি আংলং জিলা বাদ দি আপোনালোকে অসমক মানে ভাৰতবৰ্ষ সৰ্বশ্ৰেষ্ঠ ৰাজ্য গঢ়ি তোলাটো কেতিয়া সম্ভৱ নহয় মানে সম্ভৱ নহয় বুলি আমি আজি এই প্ৰতিবাদী থালি পেলাই আমি ক'ব বিচাৰিছোঁ এইখিনি কথা আপোনালোকক সংবাদ মাধ্যম যোগেদি আজি আমাৰ দাবীসমূহ আপোনালোকক আমি অৱগত কৰাইছোঁ থেংক ইউ পোনপ্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি দেনগাঁও মাছ মজাত যোনটো 1 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি এই শাসকীয় বিজেপি চৰকাৰখনক আমি হুকিয়াই দিব বিচাৰিছোঁ কাৰণ হুকিয়াই দিবলৈ সেইকাৰণে বিচাৰিছোঁ বিভিন্ন সময়ত তেওঁলোকে যোনবিলাক উন্নয়নৰ কথা যোনটো তেওঁলোকে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ হওক বা মেল মিটিঙত তেওঁলোকে যোনটো উত্থাপন কৰে যোনটো ডিঙি ফুলিয়াই কিন্তু বাস্তৱত ইয়াৰ কোনো আমি উন্নয়ন আমি লক্ষ্য কৰিব পৰা নাই কাৰ্বি আংলং ৰাইজে কাৰণ চাওক আজি আমি যোনটো 6টা মূল দাবী লৈ আজি এই 6টা মূল দাবী লৈ আজি কৰা প্ৰতিবাদ নহয় আজি আমি যোৱা বছৰ আমি গুৱাহাটী চচলত প্ৰতিবাদী কাৰ্য হৈছোঁ বিভিন্ন সময়ত আমি দিছপুৰ কৰ্তৃপক্ষৰ মিনিষ্টাৰ আদি কৰি আমি বিভিন্ন অথৰিটিসকলক আমি অৱগত কৰি থকাৰ পিছতো কাৰ্বি আংলঙৰ যোনটো মূল সমস্যা এই মূল সমস্যা ক্ষেত্ৰত এতিয়ালৈকে কোনো মানি লোৱা আমি লক্ষ্য কৰিব পৰা নাই সেয়ে আমি প্ৰত্যেকটো আঞ্চলিকৰ লেভেলত আমি প্ৰতিবাদী কাৰ্যসূচী লৈ থকা হৈছে আৰু আমি ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ যোনটো গুণগত শিক্ষাৰ কথা আজি আমি লক্ষ্য পাওঁ যে আমাৰ কাৰ্বি আংলঙৰ ৰিচাৰ্চ নবী ডাঙৰীয়াই কৈ থাকে যে গুণগত শিক্ষাৰ কথা ক'ৰ পৰা আহি পৰিব গুণগত শিক্ষা কেনেকৈ হ'ব যদি আজি 800 ওচৰত যদি হাই স্কুল হাই ছেকেণ্ডেৰী লেভেলত যদি টিচাৰ নাথাকে তেতিয়াহ'লে গুণগত শিক্ষা ক'ৰ পৰা আহি পৰিব সেইটো কাৰণে আমাৰ কাৰণে এটা প্ৰশ্নবোধক কথা গছত গৰু উঠাৰ কথা দৰে তেওঁলোকে মানে ঢোল তাল ধৰে চিঞৰি থাকে আৰু ছিংগুল টিচাৰ যিটো ছিংগুল প্ৰাইমেৰী এডুকেশ্যন ছিংগুল টিচাৰ 208টা বৰ্তমান চলি আছে তাৰ উপৰি প্ৰত্যেকটো স্কুলৰ মাষ্টৰক অফিচিয়েল যোনটো তেওঁলোকক BLO FLO বিভিন্ন ধৰণৰ তেওঁলোকে লগাই থাকে সাধাৰণ গঞা ৰাইজে যোনটো গভৰ্ণমেণ্ট স্কুলত যোনটো তেওঁলোকে পঢ়ে তেওঁলোকে গুণগত শিক্ষা ক'ৰ পৰা পাব আমাৰ প্ৰশ্ন আৰু আমি ক'ব বিচাৰোঁ 1951ত যোনটো আমাৰ অট'নমাছ কাউন্সিল গঠন হৈছিলে আজি বিভিন্ন প্ৰান্তত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত আমি লক্ষ্য কৰিব যে দুষ্টিকাৰীয়ে আমাৰ কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজসকলক ঘৰ বাৰী জ্বলাই মাৰ ধৰ কৰা আমি লক্ষ্য কৰিব পাইছোঁ সেইটোৰ ওপৰতো কোনো ব্যৱস্থা নোলোৱা আমি যোৱাবাৰ আমি অতুল বৰা ডাঙৰীয়াকো বৰ্ডাৰ যিহেতু মিনিষ্টাৰ তেওঁকো আমি লগ কৰি তেওঁ অৰ্ডাৰ ওলাই দিলে যে এইটোৰ ওপৰত গুৰুত্ব সহকাৰে ল'ব কিন্তু বাস্তৱ ফিল্ডত আমি একো লক্ষ্য কৰিব পৰা নাই সেইকাৰণে ক'ব বিচাৰোঁ এই মিছলীয়া ফেচিবাদী চৰকাৰ আৰু লগত ক'ব দিখৌ মেডিকেল কলেজখন 2019ত আমি যিহেতু কাৰ্বি আংলং ৰাইজে পাইছিলোঁ কিহৰ কাৰণে পাইছিলোঁ আমি ইয়াত সকলো কাৰ্বি আংলং ৰাইজে যাতে সুবিধা পায় কিন্তু আজি তাত দিখৌ মেডিকেল কলেজত যদি আমাৰ যদি ইমাৰ্জেঞ্চি হয় তাত যদি যাব লগা হয় তাত আমাক ক'লৈ ৰেফাৰ কৰে ডিমাপুৰ নহ'লে নগাঁও বা বিভিন্ন প্ৰান্তত মেডিকেল কলেজখন হ'লেতো নহ'ব মেডিকেল কলেজ হ'লে এখন ফাংচনিং যোনটো ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁলোকে ৰূপায়িত কৰিব লাগিব সেয়েহে আমি ক'ব বিচাৰোঁ সেইকাৰণে আমি পুনৰ যোনটো চিভিল হস্পিটেলখন আছিলে পুনৰ জীৱিত কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ কাৰণ চিভিল হস্পিটেলত আমি যোনটো ফেচিলিটি পাইছিলোঁ আজি মেডিকেল কলেজখন হৈ আমি কোনো ফেচিলিটি আমি লক্ষ্য কৰিব পোৱা নাই ইয়াত যিকোনো ব্যৱস্থা যদি অসুতে হওক যিকোনো মানুহ এজন যদি সাধাৰণ মানুহ এজন যায় তেওঁলোকে কোনো ফাংচনিং ব্যৱস্থা নাপায় সেইকাৰণে ক'ব বিচাৰোঁ আমি অসমৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু চাহটো লৈ লাগি থকা ডক্টৰ তুলিৰাম ডাঙৰীয়া কাৰ্বি আংলঙৰ এই সমস্যাখিনি কেতিয়া সলিউশ্যন হ'ব সেইকাৰণে আমি ক'ব বিচাৰোঁ তেওঁলোকে যোনবিলাক ঢোল ঢাল ধৰে যোনটো উন্নয়নৰ কথা কয় বাস্তৱত ইয়াত কোনো আমি লক্ষ্য কৰিব পৰা নাই সেইকাৰণে আমি ধিক্কাৰ দিছোঁ মিছলীয়া ডেভেলপমেণ্ট ক'ত হ'ব সাধাৰণ গঞা ৰাইজৰ যেতিয়া উন্নতি হ'ব ডেভেলপমেণ্ট হ'ব এই যোনখিনি মূল সমস্যা আজি 6টা মূল সমস্যা এইটো মূল সমস্যা কিয় সাধাৰণ হাজিৰা কৰি খোৱা মানুহ এজনৰ মূল সমস্যা এইটো এটা সমস্যা সেইকাৰণে তেওঁলোকে যোনটো ঢোল ঢাল ধৰি কৰে যোনটো উন্নয়নৰ কথা কয় এইটো মিছলীয়া এই মিছলীয়া চৰকাৰখনক আমি হুকিয়াই দিব বিচাৰিছোঁ এই আজি দেনগাঁও প্ৰতিবাদী কাৰ্যসূচীৰ পৰা এই আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা তেওঁলোকে এই মিছলীয়া প্ৰতিবাদী কাৰ্য মিছলীয়া তেওঁলোকে যোনটো পলুৱান ৰাইজক যি যোনটো তেওঁলোকে ভোট খুজি থাকে এইটো অতি সোনকালে বন্ধ কৰিব লাগে আৰু সাধাৰণ গঞা ৰাইজৰ সুবিধাৰ্থে তেওঁলোকে চিন্তা কৰি আগবাঢ়িব লাগে বুলি কাৰ্বি আংলঙত আমি তেওঁলোকক আপোনালোকৰ
যোগেদি সুকিয়াই দিব বিচাৰিছোঁ আৰু অনাগত দিনত আমি আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব আমি প্ৰত্যেকটো কাৰ্বি আংলঙৰ প্ৰত্যেকটো আঞ্চলিক লেভেলত প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব আৰু ইয়াৰ প্ৰতিবাদী কাৰ্যসূচীলৈ দিছপুৰৰ পৰা আমি দিল্লীলৈকে যাবলৈ বাধ্য হ'ম এই মূল সমস্যা যদি এই শাসকীয় বিজেপি চৰকাৰে যদি নেমানে সেইখিনি আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি ধন্যবাদ BJP down, down, the chance of we go back, the chance of we go back.